দুপৰীয়া আহিলে মানে গাড়ী চাড়ী নাথাকে। আমি আহিছোঁ যে ৰখি আছোঁ, সেই গাড়ী নাই। আমাৰ কোম্পানীৰ পৰা 10 কিলোমিটাৰ দূৰত আছে টুকুৱাই। এই ঘৰটো যে দেখিছে, ঘৰটোৰ পাছফালে এনেকুৱা ডাঙৰ ডাঙৰ মেচিন আছে। অলপ দেখুৱাই দিছোঁ বাৰু। এটা বস্তু দেখুৱাই দিছোঁ চাওকচোন। এখন কোনো নদী নহয়, এইটো এটা পাহাৰ হয়। পাহাৰটো খান্দি খান্দি লৈ যোৱা হ'ল। এইটো সৰু গাঁত নহয় দেই, বহুত ডাঙৰ গাঁত। মই বহুত ওপৰত উঠি আছোঁ। ভিডিঅ'টো চাই কেনে পালে ক'বচোন, আৰু কেনে ধৰণৰ ভিডিঅ' লাগে ক'বচোন কমেণ্ট কৰি। কোৱাইটোৰ ওচৰতে ৰাবাৰ বাগান এখন আছে, তাকে বোলো অলপ ভিডিঅ' কৰি দিওঁ। চাবচোন, ধেৰ ৰাবাৰ গছ আছে। ৰাবাৰ কেনেকৈ কাটে মই এনেই অলপ দেখুৱাই দিছোঁ চাওক। ৰাতিপুৱা কাটিব পাৰি ৰাবাৰ। চাওকচোন, গোটেই পাহাৰটো আকৌ ৰাবাৰ গছেই গছ। যেনি চাওঁ তেনি ৰাবাৰ গছেই দেখা পাওঁ। এদিনত এবাৰে কাটিব পাৰি। এইখিনি গছ অলপ সৰু সৰু আৰু বহুত ডাঙৰ ডাঙৰ গছ আছে ৰাবাৰ গছ। এয়া আমাৰ গাড়ীখনত বালি লোডিং কৰি আছে। বালি আনি আনি ইয়াত থলোহি। এইটো মছলা মৰা মেচিন হয়। চিমেণ্ট, শিল, বালি একেলগত চব মিক্স কৰিব। পাছত মানুহে লেভেল কৰি দিব, হৈ যাব।